নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। দুই এটা ভিডিঅ' মই আগতে বনাই থোৱা আছিল, এইকেইটা ভিডিঅ' আপোনালোকক দেখাইছিলোঁ ফাৰ্মৰ। যিহেতু আমি সকলোৱে গম পাইছোঁ অসমত বৰ্তমান কা বিৰোধী অভিযান চলি আছে আৰু সকলোৱে আন্দোলন কৰি আছে। আমিও আন্দোলন কৰিছোঁ, আমি যিখিনি পাৰোঁ কৰিছোঁ, কিন্তু চৰকাৰৰ যিটো কাম বা চৰকাৰে যিটো কৰিছে সেইটো আমাৰ কাৰণেই কৰিছে বুলি ক'ব লাগিব, কাৰণ আমি যিহেতু তেওঁলোকক ভোট দি ওপৰলৈ পঠাইছিলোঁ, আমি জিকাইছিলোঁ। এতিয়া আমি আন্দোলন কৰিবলগীয়া হৈছে, সেইটো খুবেই বেয়া আৰু বহুত বেয়া লাগিছে কথাটো শুনি, বা আমি নিজেও যিহেতু আন্দোলন কৰিছোঁ। আমি আশা কৰোঁ সকলোলৈ আকৌ শান্তি সম্প্ৰীতি ঘূৰি আহক আৰু যাতে কোনো ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ হ'বলৈ নাপায়, সেই কথাটো আপোনালোকে ধ্যান ৰাখিব সকলোৱে নিজৰ নিজৰ স্থানত। আৰু বাকী আমি সেইখিনি কথা বাদ দিছোঁ, সেইখিনি সমাধান হৈ যাব অতি সোনকালে। নেক্সট আমি কথাটো আহিছোঁ, আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ এজন, আমাৰ যিহেতু চেনেলৰ আৰম্ভণিৰ পৰাই তেওঁ আমাৰ সৈতে জড়িত হৈ আছিল, তেওঁৰ কথাখিনি আমি নকলে নহ'ব। আৰু তেওঁ প্ৰথম অৱস্থাত বিভিন্ন ঠাইত কাম কৰিছে আৰু তাৰপিছত তেওঁ মীন পালনৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। কেনেকৈ কৰিছে, কি কৰিছে, সকলো কথা আপোনালোকক জনাম আৰু ফটোবিলাক আপোনালোকে চাই ল'ব। শেষত মই ভিডিঅ'কেইটাও দি দিম, সেইকেইটা ভিডিঅ' আপোনালোকে চাই ল'ব। তেওঁ মাছৰ কিছুমান ভিডিঅ' দি পঠাইছে আমালৈ। প্ৰথম অৱস্থাত কৈ দিওঁ, যেতিয়া আমি চেনেলটো আৰম্ভণি কৰিছিলোঁ তেতিয়া মই অসমৰ বিভিন্ন ঠাই কিছুমান মানুহৰ লগত আমি কানেক্টেড হৈ আছিলোঁ, যে প্ৰতি 2 দিন বা 3 দিনৰ মূৰে মূৰে আমি কথা পাতোঁ, মোবাইলত কথা পাতোঁ। আৰু তেখেতসকল যথেষ্ট পৰিমাণে মোতকৈ ডাঙৰ অভিজ্ঞ ব্যক্তি, যিখিনি মই জানো তেওঁলোকক বুজাইছিলোঁ আৰু তেওঁলোকে যথেষ্ট পৰিমাণে আগ্ৰহী হৈছিল এই ক্ষেত্ৰত, মীন পালনৰ ক্ষেত্ৰত, আৰু সেইকাৰণে আমি কণ্টিনিউ ভিডিঅ' বনাই আছিলোঁ। আৰু সেইখিনি কথা আমি যেতিয়া তেওঁলোকক বুজাইছিলোঁ, কিছু সংখ্যক লোকে বুজি পাইছিলে আৰু কিছু সংখ্যকে বিশ্বাস কৰিব বিচৰা নাছিল যে মীন পালনত এনেকুৱা ইমান লাভালাভ নাই, যিহেতু আমি আগৰ পৰা মাছ পালন কৰি আছোঁ, ইমান লাভালাভ নাই। কিছুমানে বিশ্বাস নকৰে, আৰু যিকেইজনে বিশ্বাস কৰি লৈছিলে বা কৰিম বুলি আগ্ৰহী হৈছিলে তেওঁলোকে কৰিছে আৰু তেওঁলোকে ছাকচেছো হৈছে। আমি আগতে জনাইছিলোঁ, কেইজনমানৰ কাহিনী মই আপোনালোকক কৈছিলোঁ। তেওঁলোকে প্ৰথম অৱস্থাত বিশ্বাস কৰা নাছিল, পিছত যেতিয়া নিজে কৰিলে পিছত বিশ্বাস কৰিছে যে মীন পালনত খুব ধুনীয়া লাভালাভ আছে। আৰু এইজনো তেওঁৰ নাম মোহন চৌহৰীয়া, ওদালগুৰি ডিষ্ট্ৰিক্টৰ। এড্ৰেছটো তেওঁ দিছে, মই আপোনালোকক স্ক্ৰীনশ্বটটো দেখাই দিম, চাই ল'ব। আৰু তেওঁ যথেষ্ট পৰিমাণে কষ্ট কৰিছে আৰু কষ্ট কৰাৰ ফলত তেওঁ আজি অকণমান হ'লেও তেওঁ সকাহ পাইছে আৰু সফল হৈছে। যিহেতু প্ৰথম অৱস্থাত তেওঁ ফিংগাৰলিং আকাৰৰ মাছটো এৰিছিলে, আমাক জনোৱা মতে ফিংগাৰলিং আকাৰটো মাছ এৰিছিলে। আৰু জেনেৰেল আমি যিটো দানা ব্যৱহাৰ কৰিবলৈ জনাই থৈছোঁ আগৰ ভিডিঅ'বিলাক, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বা ফাৰ্ষ্ট কমেণ্টতো লিংকটো দি দিম। আমাৰ এইখিনি ভিডিঅ' চাই তেওঁ যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ বুলি জনাইছে আৰু কৈছে যে তেওঁ 90% সফল হৈছে। মানে তেওঁ প্ৰথম অৱস্থাতে ফাৰ্ষ্ট এটেম্পটতে তেওঁ 90% সফল হৈছে, সেইকাৰণে আমাৰ যথেষ্ট পৰিমাণে ভাল লাগিছে। আৰু প্ৰথম অৱস্থাতে যদি তেওঁ 90% সফল হ'ব পাৰিছে, তেন্তে নেক্সট বা তাতকৈ নেক্সটত তেওঁ যথেষ্ট পৰিমাণে লাভালাভ অৰ্জন কৰিব পাৰিব, 100% তেওঁ লাভালাভ অৰ্জন কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু তেওঁলৈ আমাৰ যথেষ্ট পৰিমাণে মৰম আছে, ভালপোৱা আছে, আৰু তেওঁ এইদৰে কাম কৰি যাওক। আমি যিমান পাৰোঁ সহায় কৰি যাম, সকলোকে কৰি যাম। আৰু আমাৰ এই প্ৰায় 100টামান ভিডিঅ' আছে ফিছ ফাৰ্মিঙৰ লগত জড়িত। এইখিনি ভিডিঅ'ই যে 2জন মানুহকো সহায় কৰিছে, তাৰ বাবে আমি নথৈ সুখী হৈছোঁ। আৰু এয়া কেৱল একমাত্ৰ সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে, যিহেতু আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়ে। আৰু যিদৰে শ্বেয়াৰ কৰি আছে সেইদৰে কৰি যাব, যাতে নতুন নতুন মীন পালকসকলো এই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে। আৰু যিসকল আগৰ মীন পালক আছে বা প্ৰতিষ্ঠিত মীন পালক, তেওঁলোকে আপোনাৰ সকলো কথা বুজাই নকয়। ময়ো যিহেতু যথেষ্ট পৰিমাণে আগৰ মীন পালকসকলৰ সৈতে কথা পাতিছোঁ, তেওঁলোকে সকলো কথা খুলি ক'ব নিবিচাৰে। তাতে ইমান কথা নাই, আমি আগতেও কৈ থৈছোঁ। তেওঁলোকে যিহেতু নিজে কষ্ট কৰি নিজে জ্ঞান অৰ্জন কৰিছে, সেইকাৰণে আমি তাতে তেওঁলোকক একো ক'বলৈ নাযাওঁ। বাকী আমি যিখিনি পাৰিছোঁ আপোনালোকক কৈ গৈ আছোঁ, যিখিনি পাৰিছোঁ জনাইছোঁ। আৰু প্ৰায় 100টামান ভিডিঅ' আমি বনাইছিলোঁ আপোনালোকৰ বাবে। এই ভিডিঅ'খিনি আপোনালোকে যদি চোৱা নাই তেন্তে চাই ল'ব, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বা ফাৰ্ষ্ট কমেণ্টতো লিংকটো দি দিম। এইখিনি ভিডিঅ'ৰ পৰা যদি আপুনি অকণমান হ'লেও উৎসাহ পাইছে বা অকণমান হ'লেও আপুনি লাভালাভ অৰ্জন কৰিব পাৰিছে, তেন্তে আমাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু তেওঁৰ ভিডিঅ'খিনি মই দেখাই দিম। আৰু তেওঁ ফিংগাৰলিং আকাৰৰ মাছটো এৰিছিলে, IMCটো কৰিছিলে, ইণ্ডিয়ান মেজৰ কাপবিলাক কৰিছিলে। আৰু এইখিনি কৰাৰ ফলত তেওঁ যথেষ্ট পৰিমাণে মাছৰ গ্ৰ'থটো খুব ধুনীয়া পাইছে। আৰু এই ধৰণে যদি গ্ৰ'থটো পাই যায়, তেন্তে তেওঁ বছৰেকীয়া কালচাৰ কৰিলে 1 বছৰৰ ভিতৰত আৰু ধুনীয়া গ্ৰ'থ আহি যাব। আৰু তেওঁ কোনো ধৰণৰ কমাৰ্চিয়েল ফিড ইউজ কৰা নাছিলে প্ৰথম অৱস্থাত, যিহেতু কৰিছে। নেক্সট যেতিয়া তেওঁ কমাৰ্চিয়েল ফিড ইউজ কৰিব আৰু কম সময়ৰ ভিতৰতে তেওঁ অধিক মাছ অৰ্জন কৰিবলৈ সক্ষম হ'ব বা মাছৰ উৎপাদন কৰিবলৈ সক্ষম হ'ব। আৰু তেখেতৰ দৰে আৰু যথেষ্ট সংখ্যক লোক আছে, আমি তেখেতসকলৰ কথা বিৱৰি পাতি যাম। কিন্তু এই সময়ত যিহেতু অসমত আন্দোলন চলি আছে, এই সময়খিনি অলপ সমাধান হৈ লওক, সেইটো কাৰণে আমি ইমান উৎপাত কৰা নাই। এইখিনি সময় সমাধান হৈ লওক, তাৰপিছত আমি আকৌ আগৰ দৰে ৰেগুলাৰ ভিডিঅ' দিবলৈ যত্ন কৰিম। আৰু সকলোকে সাৱধান হৈ থাকিবলৈ দিছোঁ, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'বলৈ নাপায়। আৰু যিসকল আমাৰ এই আন্দোলনৰ শ্বহীদ হৈছিল, তেওঁলোকলৈ আমি
সহস্ৰ প্ৰণিপাত জনাইছোঁ। তেওঁলোকৰ আত্মা চিৰশান্তি লাভ কৰক, সেইটোৱে আমি আশা কৰোঁ। আৰু তেওঁলোক সদায় অমৰ হৈ থাকক। তেওঁলোকে আমাৰ এই স্বাৰ্থৰ বাবে তেওঁলোকৰ নিজৰ জীৱন আহুতি দিবলগীয়া হ'ল। আৰু এইবিলাক চব আমি আলোচনা কৰিবলৈ নাযাওঁ, এইবিলাক কথা যথেষ্ট দীঘল কথা। আৰু এইবিলাক আমি যিহেতু এতিয়া আলোচনা কৰি কোনো লাভ নাই, যিহেতু চৰকাৰৰ আমিয়ে গঠন কৰি দিছিলোঁ, গোটেইখিনি ভুল আমাৰে। আৰু তেওঁলোকে আগতেও কৈ আছিলে কেব আমি আনিম বা তেনেকুৱা কিবা কিবি, এইবিলাক কথা আমি ইমান ভালকৈ নাজানো। খালি এটাই বিচাৰোঁ, সকলো সুখে শান্তিৰে থাকক। আৰু নিজৰ আমি যিহেতু অসমত আগৰ পৰাই আছোঁ, আৰু নতুনকৈ যিসকল লোক আহিছে তেওঁলোকক নাগৰিকত্ব দিয়াৰ বা নাগৰিকত্ব তেওঁলোকে এপ্লাই কৰিব পাৰিব, এইবিলাক কথা ইমান আমি বুজি নাপাওঁ। যিহেতু বেলেগ দেশত বা বেলেগ ৰাজ্যত কেনেকৈ কি হৈ আছে সেইটো চাই ল'ব লাগে। আমাৰ ভাৰততে যে এইটো কৰিবলগীয়া হৈছে বা ইমান আমি যিহেতু নিজেই সংস্থাপন পোৱা নাই, সেই কথাটো আমি ধ্যান দিব লাগিব। অসমত থকা বা ভাৰতত থকা আগৰ মানুহখিনি এতিয়ালৈকে নিৰাপত্তা নাই, ভালকৈ সুনিশ্চিত নহয় তেওঁলোকৰ জীৱনবিলাক, বা তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই। আৰু তাতকৈ যদি অধিক মানুহক তেওঁলোকে নাগৰিকত্ব দি দিয়ে, তাৰপিছত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈ যাব আৰু আমিয়ে পোৱা নাই, তেন্তে নেক্সট জেনেৰেশ্যনে আমাৰ আৰু নোপোৱা হ'ব। লগতে আৰু কিছুমান অসুবিধা আছে, এইবিলাক আমি ইমান ভালকৈ নাজানো। মই যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। আমি এটাই বিচাৰোঁ, আগৰ দৰে হওক আৰু কোনো ধৰণৰ বিদেশী নাগৰিকত্ব দিব নালাগে, এইটো আমি বিচাৰোঁ। যাতে বিদেশী লোক আমাৰ ইয়াতে থাকিবলগীয়া নহয়, তেওঁলোকক হয়তো বাহিৰ কৰক, নহ'লে তেওঁলোকক নাগৰিকত্ব নিদিব আৰু সা সুবিধাবোৰ নিদিব, সেইটোৱে আমি বিচাৰোঁ। আৰু আমাৰ চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ, আপোনালোকে নিজৰ ঠাইখিনি সুখ শান্তি বিয়পাই ৰাখিবলৈ যত্ন কৰিব। আৰু অসমৰ বিভিন্ন জেগা আছে যিবিলাক জেগা আমি দেখা নাই বা সেইবিলাক জেগাত কি হৈ আছে আমি গম নাপাওঁ। খবৰবিলাক আপোনালোকে যদি পাইছে আমাক জনাব। আৰু নিউজে ঢুকি নোপোৱা কিছুমান ঠাই আছে য'তে কিছুমান ঘটনা ঘটি থাকে, এইবিলাক আমি গম নাপাওঁ। সেইখিনি কথা আমি পাতিবলৈ নাযাওঁ। আজি আমাৰ এটা ভাল দিন, তেওঁ সফল হৈছে, আমি সেইটোৱে বিচাৰিছোঁ। আগলৈকো তেওঁৰ দৰে আৰু 100জন সফল হওক, 1000জন সফল হওক, 1 লাখজন সফল হওক, আমি সেইটোৱে বিচাৰোঁ। আৰু ভিডিঅ'বিলাক যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। আৰু এইখিনি ভিডিঅ' এইটো সময়ত বনোৱাৰ কোনো যুক্তি নাই। আপোনালোকে কিছুমানে কমেণ্ট কৰি কয় যে ভিডিঅ' এতিয়া বনাব নালাগে, সেইকাৰণে আমি নবনাওঁ। এইটো লাষ্ট ভিডিঅ', আৰু এইখিনি যেতিয়া সমাধান হ'ব তাৰপিছতে আমি আৰম্ভ কৰিম নতুন চিৰিজ। আৰু গোটেইখিনি কথা আমি আগৰ দৰে পাতি যাম। ভিডিঅ' যদি ভাল লাগিছে তেন্তে লাইক কৰিব, যিকোনো পচন্দ আহিলে কমেণ্ট কৰিব। আৰু আগলৈকে আমাৰ চেনেলটো এইদৰে চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।